নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট এটা জিকেৰ চিৰিজ লৈ আহিছোঁ। আপোনালোকে দেখাই পাইছে আমি আজি 200টা প্ৰশ্নৰ এটা চিৰিজ এটা আৰম্ভ কৰিবলৈ ওলাইছোঁ। জিকেৰ সম্পূৰ্ণ জিকেৰ কুৱেশ্যনসমূহ থাকিব আৰু আজি ইয়াৰ পাৰ্ট 1টোৰ বিষয়ে আমি আলোচনা কৰিম। আজিৰ এই পাৰ্টটোত আমাৰ 15টা জিকেৰ কুৱেশ্যন ইনক্লুড কৰা হৈছে, যিবোৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব। আৰু এই গোটেই কুৱেশ্যনসমূহ অসমীয়াতে আমাৰ প্ৰস্তুত কৰা হৈছে। গতিকে বলকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ কিমানখন ৰাজ্যত বিধান পৰিষদ আছে? অৰ্থাৎ বিধান পৰিষদ বুলি ক'লে আমি কি বুজোঁ? লেজিছলেটিভ কাউন্সিল। ভাৰতৰ কিমানখন ৰাজ্যত লেজিছলেটিভ কাউন্সিল আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 7খন। ভাৰতৰ 7খন ৰাজ্যত আমাৰ লেজিছলেটিভ কাউন্সিল আছে। আৰু কোনকেইখন ৰাজ্যত আছে এইটো জানি থওক। এইকেইখন হৈছে আমাৰ জম্মু এণ্ড কাশ্মীৰ, বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটকা, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা। নেক্সট কুৱেশ্যন, প্ৰবাসী ভাৰতীয় দিৱস কোন তাৰিখে উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 9 জানুৱাৰী। প্ৰত্যেক বছৰত আমাৰ 9 জানুৱাৰী তাৰিখে প্ৰবাসী ভাৰতীয় দিৱসটো উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, ৰিজাৰ্ভ বেংকক কিমান চনত ৰাষ্ট্ৰীয়কৃত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 1 জানুৱাৰী 1949। আৰু ৰিজাৰ্ভ বেংক কিমান চনত স্থাপন কৰা হৈছিল? তেতিয়া হ'ব আমাৰ উত্তৰটো 1935। নেক্সট কুৱেশ্যন, আগা খান কাপ কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ফুটবল। নেক্সট কুৱেশ্যন, ভাষাৰ আধাৰত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অন্ধ্ৰপ্ৰদেশ। নেক্সট কুৱেশ্যন, অজন লেয়াৰটো বায়ুমণ্ডলৰ কোনটো অংশত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ষ্ট্ৰেটোস্ফিয়াৰ। বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ লেয়াৰটোত অজন লেয়াৰটো পোৱা যায়। নেক্সট কুৱেশ্যন, কৌটিল্য কোনজন ৰজাৰ প্ৰধানমন্ত্ৰী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ চন্দ্ৰগুপ্ত মৌৰ্য। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ৰিপিট হৈ থাকে। নেক্সট কুৱেশ্যন, ফাদাৰ অফ ইকনমিক্স বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ আডাম স্মিথ। আডাম স্মিথক ফাদাৰ অফ ইকনমিক্স বুলি জনা যায়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 24 অক্টোবৰ। প্ৰত্যেক বছৰে 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়, কিয়নো আমাৰ 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘটো প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, মাদাৰ টেৰেছাৰ জন্ম ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ মেচিডোনিয়া। মেচিডোনিয়া নামৰ দেশখনত মাদাৰ টেৰেছাৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্ম কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ সনাতন ধৰ্ম, বা এইটোক আপোনালোকে হিন্দু ধৰ্ম বুলিও ক'ব পাৰে, একেই। নেক্সট কুৱেশ্যন, পাটনা চহৰৰ পুৰণি নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ পাটালিপুত্ৰ। পাটনা চহৰৰ পুৰণি নামটো আছিল পাটালিপুত্ৰ। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ সৰু মহাদেশ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অষ্ট্ৰেলিয়া। আৰু আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? তেতিয়া হ'ব আমাৰ এছিয়া, মনত ৰাখিব। নেক্সট কুৱেশ্যন, মৃচ্ছকটিকা গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ শূদ্ৰক। নেক্সট কুৱেশ্যন, এছিয়াৰ নোবেল পুৰস্কাৰ বুলি কোনটো পুৰস্কাৰক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ৰমন মাগছেছে এৱাৰ্ডক আমাৰ এছিয়াৰ নোবেল পুৰস্কাৰ বুলি জনা যায়। গতিকে বন্ধুসকল, আজি আপোনালোকৰ লগত এই 15টাকে ইম্পৰ্টেণ্ট জিকেৰ কুৱেশ্যন আলোচনা কৰিলোঁ। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবচোন। আমাৰ চেনেলটোত ইতিমধ্যে জিকে আৰু ইংলিছৰ ওপৰত কেইবাটাও ভিডিঅ' আপলোড কৰা হৈছে। আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰে। আগন্তুক পৰীক্ষাসমূহৰ বাবে বহুত সহায়ক হ'ব। গতিকে ধন্যবাদ।